গুড মৰ্ণিং পুনৰ এটা মোৰ নতুন ডেইলি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ সেইকাৰণে ঘৰতে আছে, তাকে বুলি ভাবিলোঁ মানে ভিডিঅ' এটাকে বনাই দিওঁ নে কি কয়, আৰু দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আৰু এজনী নিচিনা আমাৰ কাপোৰ ধুইছে, এতিয়া পূৰা খঙত ধুইছে দেই, ঢেৰ কাপোৰ ধুবলৈ পাইছে। চাই পেলাই মুখখন দেখাই দিয়ে এবাৰ, এবাৰ চাওঁ, এইটো এনেকৈ তললৈ কৰি দেখাবলৈ এনে কাপোৰ ধুইছে এগালমান, মোক আকৌ চেপিবলৈ মাতি আছে। এইফালে বাকী বাৰু বেগ চেগবোৰ তিয়াই দিলোঁ, পূৰা লেতেৰা হৈ আছে ডিলাৰলৈ যোৱা। কাপোৰ কানি ধুই কৰি আনিলোঁ, এতিয়া মেলাৰ ব্যস্ত আমি দেই। এইবোৰ মোজা দেওবাৰ দিনটোত কি কৰিব, এইবোৰে কাম আৰু হয় নাই। ছদিন পিন্ধি কাপোৰবোৰ লেতেৰা কৰিব, দমাই এদিনত ধুবগৈ। পিছে আমাৰ কাম কৰা বাইজনীয়ে বাৰু ধুই দিয়ে মাজে মাজে, হয়নে? কাম কৰা বাইজনীয়ে ধুই দিয়ে বাৰু মাজে মাজে। আজি দেওবাৰ বুলি অকণ সহায় কৰি দিছোঁ। আৰু মানুহবোৰৰ প্ৰায় ধান কাটি হৈছেগৈ আৰু দেই, আমাৰ কিন্তু আৰম্ভ কৰিছে। পিছফালে আজি দাৱনি অহাৰ কথা হৈছে, দাইচিনাই চাই আহিবগৈ লাগিব এবাৰ গৈ। এইজনী আমাৰ চেণ্টমণি আহিছে। আহিও দেখো কি ঘূৰিলে চা, উঠত মুখত কি লগালে এইবোৰ অ' ৰং পেঞ্চিলে পিচিকি লগাই নে? চাই দেখাই দিয়ে। অঁ আহিও ইজনী আহিলে। হেল্ল' গাইছ কৈ দিয়া, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? কি খবৰ আপোনালোকৰ কৈ দিয়া। পৰি গৈছে। কি খবৰ আপোনালোকৰ কৈ দিয়া। ভাত খালে নাই? খালে। এইবাৰ আকৌ পিছফালে পালোহি, মানে কি এইটো হাঁহ গঁৰালটো মানে অকণ ডাঙৰ কৰিম বুলি ভাবিছোঁ। ইমানটো মানুহলৈকে খুঁটা দি এইফালে ইয়ালৈকে খুঁটা দি অকণ ডাঙৰ কৰিম বুলি ভাবিছোঁ, মানে মুৰ্গী পুহিবলৈ। মানুহজনীয়ে বোলে এবাৰ মুৰ্গী পোহে, গতিকে এইটো অকণ ডাঙৰ কৰি দিব কৈছে। আজি দেওবাৰ দিনটো এইবোৰে আৰু শান্তি নাই দিনটোত। এতিয়া প্ৰথমতে গোটেই লতা চটা হেৰি হৈ গৈছে, লতা চটাবোৰ ভাঙিব লাগিব। বাকী সেইখন বেৰখন এৰুৱাই পেলাই আনি খুঁটাকেইটা আনি এইফালে আনি পুতিবলৈ। ইমান জাবৰ উঠি গৈছে দেখিলে। এক চাইড ভাঙিলৈ কমপ্লিট হৈ গ'ল, আৰু এতিয়া ইটো চাইড ভাঙিব লাগে। আৰু বৰ কষ্ট হৈছে, একদম এলুমিনিয়াম তাঁৰ বান্ধি থোৱা আছে, আৰু ওখত ছিঙিবলৈও মানে দিগদাৰ হয়। সেইকাৰণে কাঁচিখন লগালে, কাঁচি কিন্তু চেচ অৱস্থা। কাম চাম আধাতে এৰি এতিয়া গা পা ধুই ল'লোঁ, অলপমান এনেই টাউন ফালে ওলাই যাম বুলি ভাবিলোঁ। কি খাব লৈছে চাব। এয়া চক বৰা চাউল অলপমান আছিলে বোলে, মায়ে বনাইছে, আৰু লগত দৈ থৈ দিয়া নিজৰ ঘৰৰ গাখীৰৰ দৈ। এয়া খাই লওঁ এতিয়া সোনকালে। খাই বৈ অলপমান টাউন ফালেকে ওলাই আহিলোঁ। এতিয়া টাউনলৈ বুলি গৈ আছোঁ, মানে কি দেওবাৰ দিনটোত এবাৰ ওলাই নাহিলে মনটোৱে ভাল নালাগে। সেইকাৰণে প্ৰতিটো দেওবাৰ এবাৰ ওলাই আহোঁৱে মানে, আৰু কিনো কৰিব ঘৰতে সোমাই। টাউন আহি একদম ঘৰৰ ওপৰত উঠি গ'লোঁ পূৰা নাই। এইফালে টাউনখন চাওক, সৰুটা টাউনৰ মেইন ৰাস্তা এইফালে আছে গেছ এজেঞ্চি এইডোখৰত, বাকী এইফালে টাউনলৈ যায়। আছোঁ মই তাৰমানে বৰ্তাহঁতৰ টাউনৰ ঘৰৰ একদম ওপৰত উঠি চাইছোঁ। আজি বনোৱাৰ পিছত আজিহে ফাৰ্ষ্ট উঠি চাইছোঁ ইমান ওপৰলৈ। আগতে উঠা নাই, মানে দুমহলীয়ালৈকে উঠিছিলোঁ, এতিয়া তিনিমহলীয়া একদম ওপৰ চাটখনত উঠি আছোঁ। এতিয়া মানে মিস্ত্ৰীকেইটাই এইফালে বালি উঠাই আছে, সিহঁতৰ লগতে উঠিলোঁ, লগতে বোলো চাই আহোঁ। বাকী ওপৰৰ পৰা কিন্তু নাজাৰাটো মজা লাগে ন দেখি। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাওকচোন। বহুত টাইম ৰখিলোঁ ওপৰতে, আৰু মানে কি ইয়াত ৰখি থকা মেইন কাৰণটো হ'ল এয়াৰটেলত নেটৱৰ্ক বিচাৰিছে। ইমান ফাল্টু নেটৱৰ্ক হ'ল, 5G ৰিচাৰ্জ ভৰাই ল'লোঁ, এয়াৰটেলৰ হ'লেও নেটৱৰ্ক পোৱা নাই। মানে কালি যিটো ব্লগিং ভিডিঅ' বনাইছিলোঁ ডিলাৰত, সেইটো আপলোড কৰিবলৈ টাউন আহিছিলোঁ, আৰু আপলোড কৰিব পৰা নাই, ইমান ফাল্টু এয়াৰটেল নেটৱৰ্ক। টাউনৰ পৰা আহি পেলাই ঘৰ পালোহি, আৰু এতিয়া এনেই ভৰি হাত ধুই বিচনাখনতে বিচনাখনতে বহি আছোঁ। আৰু পৰি থকা নাই আচলতে, বহি আছোঁ। ছোৱালীজনীক ভাবিছিলোঁ কিতাপখন পঢ়াওঁ, মানে কিতাপ কবিতা আবৃত্তি, মানে কবিতা পঢ়াওঁ কৈছিলোঁ, কবিতা নহয় এইখন কিতাপ কণী কৰ্মপুথি, এইবোৰ অংগনবাড়ীৰ পৰা দিছে দেই। কিছুমান বস্তু দেখাম মই আপোনালোকক, ক'লে গ'ল মই কবিতা কেইটামান দেখাম, এইটো বাৰু পিছত পঢ়ি দেখাম। এইকেইটা চাওক। মোৰ নাম চকু, মই সকলোকে দেখোঁ, নাক হ'ল মোৰ নাম, গোন্ধ পোৱাই মোৰ কাম। এইবোৰ মানে অংগনবাড়ী মাষ্টৰে শিকাব, বাপেক মাকে শিকাব নাজানে। এইবোৰ কিবা সোৱাদ লগা কবিতা হ'লনে, কিবা সোৱাদ লাগিলে নে পঢ়ি। আৰু ছেকেণ্ডটো পঢ়িছোঁ দেই। মোৰ নাম জিভা, মোৰ কাম হ'ল সোৱাদ লৈ ফুৰা। এইবোৰতো ডাঙৰ হ'লে এনেও শিকিলেহেঁতেন, এইবোৰ মানে কবিতা হ'ল। মই হ'লোঁ কাণ, শুনাই হ'ল মোৰ কাম। এইখনতো শুনিবলৈ দিছে নে কি কৰিবলৈ দিছে। আগতে কবিতা আছিল কেনেকুৱা, মানে আমি একদম সৰুতে পঢ়িছিলোঁ, মনত পাহৰি গৈছোঁ। এইবোৰ যেনেকৈ অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়, এইবোৰ। আৰু বাঘে চলাই চাইকেল কৰি ঘেৰ ঘেৰ,
তেনেকৈ যে খুব বৰ ধুনীয়া ধুনীয়া কবিতা কেইটামান আছিলে আৰু আছিলে যিহেতু ৰঘুনাথ ভাল পালোঁ ৰঘুনাথ তুমি তোমাৰ পুতেৰা বিয়ালৈ মাতিলা কিন্তু এতিয়া কবিতাবোৰ চাওক চুটিকৈ কাটিবা নখ চফা কৰি ৰাখিবা চুলি ৰাখিবা চফাকৈ কাপোৰ আৰু পুথি ফলি বা ইটো শব্দৰ লগত সিটো শব্দ মিল নাই কি যে লিখিছে একো হোৱাত নাই ৰসপিত নাই কেনেকৈ পঢ়িব ল'ৰা ছোৱালী মানে পঢ়িবলৈ মন যাব কেনেকৈ এইবোৰ এয়া আমাৰ বাইদেউ আহিছে এয়া হাতীখন ক'লে আনিছা তুমি চকুতে লগা কৈছে দেখোন ধনিয়া ছিঙিবলৈ এয়া শাকনি বাৰীলৈ আনিছে হাতীখন দেখিছেনে বাৰু এয়া ধনিয়া চিটিয়াই থোৱা আছে গোবৰ গোটেই ধনিয়া এয়া কি কয় জানুৱাৰীলৈ ধুনীয়া হৈ যাব হ'ব নাই ধনিয়া নাই গছকা ধনিয়া কোনোবাই নিলে ৰাতি নিব পাৰিব দেই লোকেশ্যনটো মই গুগলত দি দিম আমাৰ জেওৰা কেনেকুৱা চাব ধনিয়া বাৰী এইখন টিঙৰ জেওৰা কোনোবা সোমালে ঘেটেং কৰিব এখনো জপনা ৰচি ৰচি নাইকিয়া দেই ভালকৈ মাৰি দিয়া আকৌ নিজেতো একো কৰিবই নোৱাৰে মোক ক'ব লাগিছে